ডিয়ার স্টুডেন্ট, তো আজি আমি তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। মই 100% গেৰাণ্টি দি ক'ব পাৰিম যে যিসকলে এইবাৰ HSLC দিবা বা মেট্ৰিক পৰীক্ষা দিবা সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব এই ভিডিঅ'টো। কাৰণ ইয়াত আমি 2025 আৰু 2026 গণিতৰ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। তো কোনটোৰ পৰা আহিব পাৰে আৰু আমি MCQ কেইটা সমাধান কৰি দিম আৰু ইয়াৰ পৰা কোনটো কুৱেশ্যন আহিব পাৰে, কোনটো ইম্পৰ্টেণ্ট হয় সেইকেইটা আমি ইয়াত মানে তোমালোকক দেখাই দিম। তো সেইকাৰণে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চোৱা, তোমালোকৰ উপকাৰ হ'ব। মই 100% গেৰাণ্টি দি ক'ব পাৰোঁ যে তোমালোকৰ মেট্ৰিক পৰীক্ষাত বহুত উপকাৰ হ'ব। তো এতিয়া আৰু দেৰি নকৰি আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটোৰ যদি এই কুৱেশ্যনটোৰ যদি PDF লাগে তেনেহ'লে তোমালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন কৰা, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে জইন কৰিবা। তাত ইয়াত PDFটো মানে এই কুৱেশ্যনটোৰ PDF বিলাক পাই যাবা, ঠিক আছে। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি প্ৰথমে আলোচনা কৰিম 2025 কুৱেশ্যনৰ বিষয়ে। ইয়াত যে আমাৰ MCQ দি আছে সেইকেইটাও সমাধান কৰিম আৰু ইয়াৰ পৰা মানে লং কুৱেশ্যন যিবোৰ আছে সেইবোৰ মানে 2027 কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, সেইবোৰ চাই যাবা, তোমালোকৰ বহুত উপকাৰ হ'ব। তো আমি প্ৰথমে MCQ কেইটা সমাধান কৰিম, ঠিক আছে। তো ইয়াত চোৱা, মই মানে সমাধান কৰিছোঁ, সমাধান কৰি মানে গোটেইকেইটাত মানে ৰাইট চিন দিছোঁ। তোমালোকে লগে লগে মানে লিখি লোৱা, আৰু যদি কুৱেশ্যন থাকে তোমালোকে চিহ্ন দি লোৱা, আৰু যদি কুৱেশ্যন নাথাকে তেনেহ'লে ভিডিঅ'টো চেক কৰি ল'বা। তোমালোকৰ বহুত মানে প্ৰয়োজন হ'ব, দৰকাৰ মানে বহুত উপকাৰ হ'ব। আৰু যদি ইয়াৰ PDF লাগে তেনেহ'লে হোৱাটছআপ চেনেলটোত জইন কৰা, তোমালোকে পাই যাবা। তো 1 নম্বৰৰ যিটো আছে, 1 নম্বৰৰ ৰাইট এনচাৰ হ'ব B নাম্বাৰটো। 2 নম্বৰৰ ৰাইট এনচাৰ হ'ব C নাম্বাৰ। 3 নম্বৰৰ ৰাইট এনচাৰ হ'ব ইয়াত C নাম্বাৰটো, আৰু 4 নম্বৰৰ ৰাইট এনচাৰ হ'ব ইয়াত D নাম্বাৰটো, ঠিক আছে। আৰু ইয়াত 5 নম্বৰ 5ৰ B নাম্বাৰটো শুদ্ধ। নম্বৰ 6 ইয়াৰ C নাম্বাৰটো শুদ্ধ। নম্বৰ 7 ইয়াৰ D নাম্বাৰটো শুদ্ধ। আৰু ইয়াত আছে নম্বৰ 8 ইয়াৰ B নাম্বাৰটো শুদ্ধ, 2 চেকে এইটো শুদ্ধ। আৰু নম্বৰ 9 ইয়াত D নাম্বাৰটো শুদ্ধ। নম্বৰ 10 ইয়াত C নাম্বাৰটো শুদ্ধ। নম্বৰ 11 ইয়াত D নাম্বাৰটো শুদ্ধ। নম্বৰ 12 ইয়াৰ A নাম্বাৰটো শুদ্ধ। নম্বৰ 13ৰ D নাম্বাৰ শুদ্ধ। 14ৰ B নাম্বাৰ শুদ্ধ। 15ৰ C নাম্বাৰ শুদ্ধ। 16ৰ C নাম্বাৰটো শুদ্ধ। 17ৰ C নাম্বাৰ শুদ্ধ। আৰু 18ৰ C নাম্বাৰটো শুদ্ধ। 19 C নাম্বাৰ শুদ্ধ। 20 ইয়াৰ B নাম্বাৰটো শুদ্ধ। 21 ইয়াৰ A নাম্বাৰটো শুদ্ধ। 22 ইয়াৰ A নাম্বাৰটো শুদ্ধ। 23 ইয়াৰ B নাম্বাৰ শুদ্ধ। 24 C নাম্বাৰটো শুদ্ধ। 25 ইয়াৰ B নাম্বাৰটো শুদ্ধ। 26 ইয়াৰ D নাম্বাৰটো শুদ্ধ। 27 ইয়াৰ B নাম্বাৰটো শুদ্ধ। 28 ইয়াৰ C নাম্বাৰটো শুদ্ধ। 29 ইয়াৰ B নাম্বাৰ শুদ্ধ। 30 B নাম্বাৰ শুদ্ধ। 31 ইয়াৰ D নাম্বাৰটো শুদ্ধ। 32 D নাম্বাৰ শুদ্ধ। 33 D নাম্বাৰ শুদ্ধ। 34 C নাম্বাৰটো শুদ্ধ। 35 B নাম্বাৰটো শুদ্ধ। 36 C নাম্বাৰটো শুদ্ধ। 37 B নাম্বাৰটো শুদ্ধ। 38
ডি নাম্বার শুদ্ধ 39 বি নাম্বার শুদ্ধ 40 সি নাম্বার শুদ্ধ 41 বি নাম্বার শুদ্ধ আৰু 42 বি নাম্বার শুদ্ধ 43 এ নাম্বারটো শুদ্ধ এইটো এ নাম্বার শুদ্ধ 44 বি নাম্বারটো শুদ্ধ 45 লাস্ট এইটো হল বি নাম্বার শুদ্ধ তো এইটো আছিল 2025 যেটো মেট্ৰিক পৰীক্ষাৰ কোশ্চিন আছে সেইটো মানে MCQ কেইটা সমাধান কৰি দিছো আৰু এইবোৰ কেনেকৈ সমাধান কৰিছে সেইটো যদি তোমালোকে চাব বিচাৰে তেনেহলে এই ভিডিঅ'টোত কমসে কম অনকে লাইক কৰিবা অনকে লাইক হলে আমি ইয়াৰ সমাধানখিনি লৈ আহিম ঠিক আছে আৰু অনকে লাইক কৰাৰ কাৰণে কি কৰিবা ভিডিঅ'টো তোমাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা সোনকালে হৈ যাব আৰু ইয়াৰ পিছত আছে 2 নম্বৰৰ কোশ্চিন আছে মানে ইয়াৰ পিছত আছে লং কোশ্চিন 2 মাৰ্কৰ তাৰ পিছত এইফালে আছে 3 মাৰ্কৰ আছে আৰু হেকত এটা আছে কিমান মাৰ্কৰ 3 মাৰ্কৰ ঠিক আছে এইবিলাক আমি সমাধান কৰি দিম গোটেইকেইটা যদি তোমালোকে বিচৰা তেনেহলে কি কৰিবা ভিডিঅ'টো ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰা কাৰণ 1000 লাইক হলে আমি তোমালোকৰ কাৰণে এইবিলাক সলভ কৰি আনিম আৰু এটা মই আকৌ কৈছো যে তোমালোকৰ কাৰণে 100% গ্যাৰান্টি ইয়াৰ পৰা মেট্ৰিকত কমন থাকিবই তো আজিৰ কাৰণে এইখিনি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিবা